নমস্কাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ পিছত এইবাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ কিমান শতাংশ বাঢ়িব ডিএ কেতিয়া পাব বৃদ্ধি দীৰ্ঘদিন প্ৰতীক্ষাৰ অন্তত অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিল ভাল খবৰ মোদী চৰকাৰে দীপাৱলীৰ উপহাৰ আগবঢ়ালে কেন্দ্ৰীয় কৰ্মচাৰীসকলক পোহৰৰ উৎসৱৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডিএ 3% লৈ বৃদ্ধি কৰিলে এই বৃদ্ধিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডিএ হলগৈ 53% ইয়াৰ পূৰ্বে কৰ্মচাৰীসকলৰ ডিএ আছিল 50% 3% ডিএ বৃদ্ধিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব 3 মাহৰ এৰিয়াৰ জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ বকেয়াও লাভ কৰিব কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ ডিএ বৃদ্ধিৰ পিছত এতিয়া প্ৰশ্ন উঠিছে কেতিয়া বৃদ্ধি পাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ কিমান শতাংশ বৃদ্ধি পাব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাবনে ভাল খবৰ অসম চৰকাৰে এতিয়ালৈ ডিএ বৃদ্ধি সন্দৰ্ভত কোনো কথা ঘোষণা কৰা নাই কিন্তু ডিএ বৃদ্ধিক লৈ অসম চৰকাৰে পৃথককৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে অসম চৰকাৰেও কৰ্মচাৰীসকলক প্ৰদান কৰে ডিএ যেহেতু কেন্দ্ৰীয় চৰকাৰে 3% ডিএ বৃদ্ধি কৰিছে সেয়ে অসম চৰকাৰেও 3% বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰৰ পিছত শীঘ্ৰে ৰাজ্য চৰকাৰেও ডিএ বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও লাভ কৰে ডিএ ইয়াৰ বাবে অসম চৰকাৰে পৃথককৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেৱল নিয়ম মাফিক কিছু কাম কৰিব লাগে অসম চৰকাৰে ডিএ বৃদ্ধিক লৈ কেবিনেটত এক প্ৰস্তাৱ গৃহীত কৰাৰ পিছত বিত্ত বিভাগে এক নটিফিকেশ্যন জাৰি কৰিব তাৰ পিছতে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰিব ভাল খবৰটো কিন্তু যেহেতু অসম চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত ঘোষণা কৰা নাই হেহে হয়তো আৰু কিছুদিন অপেক্ষা কৰিব লাগিব কিন্তু সকলোৱে আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধি ঘোষণা কৰাৰ পিছত অসম চৰকাৰেও শীঘ্ৰে এই ঘোষণা কৰিব ধন্যবাদ